নমস্কাৰ। দশম শ্ৰেণীৰ ছ'চিয়েল ছায়েন্সৰ ইতিহাসৰ কিছুমান প্ৰশ্ন এই ভিডিঅ'টোত আগবঢ়াইছোঁ। আহা প্ৰশ্নবোৰ এবাৰ চাই লওঁ। যদি ভিডিঅ'টো ভাল পোৱা তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবা। আহা প্ৰশ্নবোৰ চাই লওঁ। 1 নম্বৰ কুৱেশ্যনটো আছে যে আছাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব ডিব্ৰুগড় চহৰত। 2 নম্বৰ প্ৰশ্নটো হৈছে হেমকোষ কোনে ৰচনা কৰে? উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱাই। 3 নম্বৰ প্ৰশ্নটো হৈছে যে জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। 4 নম্বৰ প্ৰশ্নটো হৈছে অসম ছাত্ৰ সন্মিলন কেতিয়া অনুষ্ঠিত হয়? ইয়াৰ উত্তৰটো হৈছে 1916 চনত। 5 নম্বৰ প্ৰশ্ন অসম প্ৰদেশ কংগ্ৰেছ কমিটি আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথম সভাপতিজনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব বিষ্ণুৰাম মেধি। 6 নম্বৰ প্ৰশ্ন মণিৰাম দেৱানৰ লগত কাক ফাঁচীকাঠত ওলমোৱা হৈছিল? ইয়াৰ উত্তৰটো হ'ব পিয়লি বৰুৱাক। 7 নম্বৰ প্ৰশ্ন অসমত কোন চনত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1843 চনত। 8 নম্বৰ প্ৰশ্ন ইয়াণ্ডাবু সন্ধিৰ পাছত অসমত কিয় ব্ৰিটিছ বিৰোধী বিদ্ৰোহ সংঘটিত হৈছিল? উত্তৰটো হ'ব নামনি অসমখন কোম্পানী ৰাজ্যৰ সৈতে চামিল কৰাৰ বাবে। 9 নম্বৰ প্ৰশ্ন মণিৰাম দেৱানৰ প্ৰকৃত নাম কি আছিল? উত্তৰটো হ'ব মণিৰাম বৰভাণ্ডাৰ বৰুৱা। প্ৰশ্ন মণিৰাম দেৱানে কোন আহোম কোঁৱৰক সিংহাসনত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল? উত্তৰটো হ'ব কন্দবেশ্বৰ সিংহ। 11 নম্বৰ প্ৰশ্ন মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰটো হ'ব 1858 চনৰ 26 ফেব্ৰুৱাৰীত। 12 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কি? উত্তৰটো হ'ব ফুলগুৰি ধাৱা। 13 নম্বৰ প্ৰশ্ন ফুলগুৰি ধাৱাৰ সময়ত নগাঁৱৰ উপায়ুক্ত কোন আছিল? উত্তৰটো হ'ব হাবাৰ্ট স্কন্স। 14 নম্বৰ প্ৰশ্ন ফুলগুৰি ধাৱাৰ সময়ত অসমৰ কমিছনাৰ কোন আছিল? উত্তৰটো হ'ব মেজৰ হেনৰী হপকিন্স। 15 নম্বৰ প্ৰশ্ন মণিপুৰত ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰা মুখ্য নায়কজন কোন আছিল? উত্তৰটো হ'ব ত্ৰিকেন্দ্ৰজিত। 16 নম্বৰ প্ৰশ্ন কোন চনত টিকট কৰ আৰু আয়কৰ পৰিৱৰ্তন কৰা হৈছিল? উত্তৰটো হ'ব 1858 চনত টিকট কৰ আৰু 1960 চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল। 17 নম্বৰ প্ৰশ্ন স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদ পত্ৰখন কোনে সম্পাদনা কৰিছিল? উত্তৰটো হ'ব ভূপেন্দ্ৰনাথ দত্তই। 18 নম্বৰ প্ৰশ্ন বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 11 মাৰ্চ 1906 চনত। 19 নম্বৰ প্ৰশ্ন বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1911 চনত। ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ' বহুদিন এই চেনেলটোত দিয়া হোৱা নাছিলে, তো আজিৰ পৰা